তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল এডি ইনফৰমেশ্যন আছামলৈ স্বাগতম জনাইছোঁ। আজি যিসকল কেণ্ডিডেটে মেট্ৰিক পৰীক্ষা দিছিলে তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ আছে। যিহেতু তেওঁলোকে বহুত দিন ধৰি কল্পনা জল্পনা কৰি আছিলে যে তেওঁলোকৰ ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰা হ'ব। এতিয়াও যদিও অফিচিয়েলি ঘোষণা কৰা হোৱা নাই তেওঁলোকৰ ৰিজাল্টৰ তাৰিখ, তথাপিতো ছাত্ৰ সন্থা আৰু সেৱাৰ মাজত যিহেতু এলানি আলোচনা হৈছিলে মেট্ৰিকৰ ৰিজাল্টক কেন্দ্ৰ কৰি, চ' তেওঁলোকৰ আলোচনাৰ ভিত্তিত আমি এইটো ধৰিব পাৰোঁ যে হয়তো জুন মাহৰ প্ৰথম সপ্তাহতে মেট্ৰিকৰ ৰিজাল্টসমূহ ঘোষণা হ'ব পাৰে। চ' আহকচোন আমি পোনে পোনে সেই সেৱা আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ মাজত হোৱা আলোচনাৰ ক্ৰিয়দাংশ চাই লওঁ। সেৱা আৰু কাউন্সিল দুয়োটালৈ আহি আমি ইয়াৰ অধ্যক্ষ আৰু সচিবক লগ ধৰিছোঁ। ইতিমধ্যে সেৱাৰ সচিব আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ কণ্ট্ৰলাৰ এক্সামিনেশ্যন আমি দুয়োগৰাকীকে সাক্ষাৎ কৰিছোঁ আৰু কাউন্সিলৰ অধ্যক্ষৰ সৈতে আমি আলোচনা কৰিছোঁ। মূল বিষয় হৈছে যে সেৱাৰ ক্ষেত্ৰত সকলোৱে উৎসুকতাৰে বাট চাই থকা মেট্ৰিক আমি সকলো মানুহ শিক্ষাৰ্থী অভিভাৱক সকলোৱে উৎসুকতাৰে বাট চাই থাকোঁ। এই মেট্ৰিক পৰীক্ষাটোৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত ত্ৰুটিহীনভাৱে যাতে ফলাফল ঘোষণা কৰিব পাৰে আৰু কেতিয়ালৈ ফলাফল ঘোষণা কৰিব এই কথা বতৰাখিনিৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমি সেৱালৈ আহিছিলোঁ। 2021 বৰ্ষৰ প্ৰশ্নকাকত লৈ 2022 বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিছিল, যাক লৈ আমাৰ অভিভাৱক শিক্ষাৰ্থীসকল শংকিত হৈ আছিল আৰু কেনেকৈ গোটেই ফলাফলটো ত্ৰুটিহীনভাৱে ঘোষণা কৰিব পাৰে আৰু সেৱাৰ যি সক্ৰিয়তা আৰু তেখেতসকলৰ যি বিশ্বাসযোগ্যতা, সেই বিশ্বাসযোগ্যতা যাতে অটুট থাকে তাৰ কাৰণে আমি তেখেতসকলৰ সৈতে গোটেই বিষয়টো আলোচনা কৰিবলৈ আহিছিলোঁ। আৰু সেৱাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পিছত তেখেতসকলে যদিও আমাক এটা ডেট দিব পৰা নাই বা এটা তাৰিখ দিব পৰা নাই যে ৰিজাল্ট ফলাফল ঘোষণা কৰাৰ, তথাপিও আমি সেৱাক আমি অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যাতে মেট্ৰিক পৰীক্ষাৰ ফলাফল তেখেতসকলে ঘোষণা কৰাৰ ব্যৱস্থা কৰে। আৰু যিখিনি কাম কাজ বাকী আছে ইতিমধ্যে সৰহসংখ্যক সিংহভাগ কাম কাজ সমাপ্ত হোৱা বুলি আমাক জনাইছে আৰু কিছু কাম কাজ বাকী আছে বুলি কৈছে। গতিকে আমি তেখেতসকলক দাবী জনাইছোঁ জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে আৰু তেখেতসকলে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে তেখেতসকলে কাম কাজ কৰিব আৰু তেখেতসকলে সেই দাবী ৰাখিম বুলি আমাক কৈছে। গতিকে আমি এইটো আশা ৰাখিছোঁ যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে